কৰিলো। মই আশা ৰাখিছো আৰু এইখিনি সময়ত মই আমাৰ কাৰ্যালয় ইলেকশ্যন ষ্টিয়াৰিং কমিটি কৰামৰ টি ষ্টেট প্ৰাইমাৰী অফিচটো মই এতিয়া উদ্বোধন কৰিবলৈ হাতত লৈছো। মোৰ অন্তৰৰ পৰা মই বহুত ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছো। মই আশা কৰিছো আমাৰ 22 তাৰিখ ছেপ্টেম্বৰত হ'ব লগা যি BTC জেনেৰেল ইলেকশ্যন, মই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা এজন প্ৰাৰ্থী APP দলৰ পৰা, আৰু মই আশা কৰিছো মই এতিয়া উদ্বোধন কৰিব লোৱা এই অফিচৰ পৰা কৰামৰৰ যিমানখিনি ইলেকশ্যনৰ কাম কৰিব লাগে এইবিলাক চিন্তাধাৰা এই অফিচৰ পৰা হ'ব। আৰু মই আশা ৰাখিছো শান্তিৰভাৱে কোনো এটা ভাল ভৱিষ্যতটো বিচাৰি পেলাই যেন আপোনালোকে ইলেকশ্যনত চবে যোগদান কৰে। মই এইটো এজন ভৈৰৱকুণ্ড সমষ্টিত প্ৰাৰ্থী হিচাপে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি যিমান যি হ'লেও এই কৰামৰতে জীয়াই থাকিব লাগিব। আমাৰ নিজৰ ওচৰা ওচৰি ঘৰৰ সম্বন্ধ আমি ঠিক ৰাখিব লাগিব, গীৰ্জাঘৰৰ সম্বন্ধ আমি ঠিক ৰাখিব লাগিব, মন্দিৰৰ সম্বন্ধ আমি ঠিক ৰাখিব লাগিব। জানা নিচিনাকে, বুজা নিচিনাকে, শিক্ষিত নিচিনাকে আমি এই হ'বলৈ যোৱা 22 তাৰিখৰ যে ইলেকশ্যন তাৰ বাবে আমি ৰেডি হ'ব লাগিব। আমি নিজৰ মাজত মৰম ৰাখি কিনি আমি ৰাজনীতিটো খেলিব পাৰো। মই বহুত দুখ হৈছো এই 2 দিনমান আগত আমাৰ মাজত UPPL আৰু BPF বহুতখিনি কাজিয়া হোৱাটো মই দেখিছো। মই বিচৰা নাই কোনোবা ৰজা হ'ব আমাৰ মাজত, কিয় এনেকৈ কাজিয়া নহয় জানো? আমি মৰম কৰি পেলাই মৰমৰে ৰাজনীতিটো আমি কৰিব পাৰে, তাৰ বাবে মই অনুৰোধ থাকিল আমি কৰামৰ এৰিয়াত যিমানখিনি আদিবাসী আমাৰ ভাইসকল আছে চব মৰমৰে আমি ইলেকশ্যনত মানে যোগদান কৰিম। আৰু মই আশা ৰাখিছো এই কৰামৰৰ পৰা মই প্ৰাগৰ ছবিত বহুতখিনি ভোট পাই পেলাই মই জিকি যাম মই আশা ৰাখিছো। আৰু মই প্ৰতিশ্ৰুতি দিম কৰামৰত যি 20টা বছৰত যিবিলাক কাম কৰিব পৰা নাই আমাৰ মাজত চৰকাৰ বনাই যোৱা পাৰ্টিবিলাকে, মই ভাবিছো এই কৰামৰ বাগানৰ কাৰণে মই কাম কৰিম। আৰু মই দেখিছো মেম্বাৰ হ'ব, কাৰণ আমি জানো ডেমক্ৰেচিত চব কৰিব পাৰে। যেতিয়া নতুন এটা ৰাস্তা হয় আগতে সৰু হয় ৰাস্তাটো, আৰু এই ৰাস্তাই যেতিয়া এবাৰ আৰু চেংচন হৈ আহে 10 বছৰ পিছত এইটো ডাঙৰ হয় না নহয়? আমাৰ চিষ্টেমবিলাকো মানুহৰ ওপৰত চাই কিনি কৰা হৈছিল। 2005 2003 আমাৰ BCDC প্ৰাইমাৰী বিলাক এনেকৈ গঠন কৰিছিল। তাৰ বাবে মই অনুৰোধ আপোনালোকৰ পৰা, কোনো এটা চেয়াৰমেন পোৱা নাই, এনেকৈ আমাৰ মাজত UPPL BPF পাৰ্টি থাকিলেও কোনেও আপোনালোকৰ কাৰণে চিন্তা কৰা নাই। মই চিন্তা কৰিছো, আমাৰ পাৰ্টিয়ে চিন্তা কৰিছে, ডক্টৰ অঞ্জলি দৈমাৰী মেডামে চিন্তা কৰিছে, APBয়ে চিন্তা কৰিছে, কিন্তু বাগানত থকা মানুহবিলাকে বাগানৰ লগত
জড়িত থাকি পেলাই দিনে ৰাতি কাম কৰে আপোনালোকৰ লাইফষ্টাইল গাঁৱৰ নিচিনা নহয় তাৰ বাবে আমি নতুন এটা সপোন কৰামাৰৰ কাৰণে আমি ৰাখিছোঁ এই সপোনটো যাতে বাস্তৱ হয় আপোনালোকৰ বহুমূলীয়া ভোট যদি মই